ঐ ৰেকৰ্ডিং ষ্টাৰ্ট দিলি শুন 1 ঘণ্টাৰ ভিতৰত যদি তই আহি নাপাও তোৰ ৰুমমেটৰ অৱস্থা ইয়াতকৈ বেয়া হ'ব এতিয়া হ'ব মাৰামাৰি 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 এইবিলাক সব 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 তোমাৰ কাৰণে হৈছে ই চেঞ্জ হ'ল বে তুমি যদি ইমানেই ক্লিন হলা হয় এনেকে ভয় খাই নাথাকিলে হয় সঁচা কথা ক কিবা নহয় কিবা এটাতো গড়বড়ি আছে নিজৰ পোল খুলিব বুলি তুমি ভয় খাইছা ন প্ৰথম কথা দুইটাই মোৰ চাৰিফালে ঘূৰিব বন্ধ কৰ হ'ব মই আজিকালি এজন ৰেছপন্সিবল টিচাৰ যদি আমি সংসাৰৰ প্ৰতিজনী ছোৱালীকে ভণ্টি বুলি ভাবি আগবাঢ়িবলগীয়া হয় তেন্তে সংসাৰখনেই চোন আগবাঢ়িব কিহ তোৰ নাই নেকি তাৰপিছত কি হ'ল ক'লে তহঁতি বুজি নাপাবি বুজিছ তাৰ বাবে তহঁতি চাব লাগিব